কবিতার শিরোনাম শিলভদ্ৰৰ মধুপুৰ। মহাশয়, আপোনাৰ মধুপুৰত মধু বিচাৰি চলাত কৰিছোঁ। ব্যস্তপথ ৰাজপথ, চহৰৰ অলিয়ে গলিয়ে মানুহৰ ঘৰে ঘৰে, মানুহৰ প্ৰাণে প্ৰাণে গানে গানে, সেউজীয়া সপোনেৰে উজাই আহিছোঁ ৰঙা সৰুজৰ পিনে। পবিত্ৰ হৃদয়ৰ ঠিকনা বিচাৰি মৰুত ফুল ফুলাবৰ বাবে যোৱা কেইবা দশকৰ মাজেৰে শ্লোগান তুলি তুলি মধুপুৰৰ মাজেৰে নিচান উৰুৱাই উৰুৱাই শান্তি সমদল, সম অধিকাৰ লাগে, ন্যায্য বিচাৰ লাগে ইত্যাদি বহু অভিমানীয়ে আমাক পাগল বুলি বিদ্ৰোহ কৰিছে কৰক, তথাপি আমি আকৌ যুদ্ধ ঘোষণা কৰিছোঁ। মহাশয়, আপোনাৰ মধুপুৰৰ একাংশ যুৱক পৰিবা কৰ্ম সংস্কৃতি, শিক্ষা সংস্কৃতি, লোক সংস্কৃতি পাহৰি দিনত গাভৰু জোকায়, ৰাতি ওৱানৰ বটলত বুৰ গৈ মাতাল হৈ পৰে, পাহৰি যায় মধুপুৰৰ ঐশ্বৰ্যময় গৌৰৱ বুৰঞ্জী, পাহৰি যায় বাতৰি কাকতৰ দুষ্কৃতিৰ হেডলাইন, পাহৰি যায় সাহিত্য সংস্কৃতি সংগীতিৰ কথা, পাহৰি যায় অমীয় চক্ৰৱৰ্তী ৰবীন্দ্ৰনাথৰ গুৰু গম্ভীৰ চিঠি, পাহৰি যায় মহানায়ক প্ৰমথেশ বৰুৱাৰ কথা, অমৃত ফুকন সাহিত্যৰ অমৃত কথা, পাহৰি যায় গণশিল্পী প্ৰতিমা বাইদেউৰ মন মতলীয়া চহাগীত, পাহৰি যায় পাৰ্বতী প্ৰকৃতিশ বৰুৱা চিকাৰৰ আন্তৰ্জাতিক সুনাম, পাহৰি যায় নবীন প্ৰবীণ বহু শিল্পীৰ কবিৰ নাম ইত্যাদি। মহাশয়, মধুপুৰত বিহুৰ নামত, পূজাৰ নামত কিছুমানৰ পকেট গৰম আৰু গধুৰ হৈ পৰে আৰু তলপেটত ওলমাই ৰাখে মদ, ড্ৰাগছ, আফিং ইত্যাদি। নীলা ছবি চাই চাই হৈ পৰে বদনামী সম্ৰাট, তেজাল হাতেৰে হত্যা কৰে জাতীয় সংস্কৃতি, য'ত জীৱন যে নৃত্যহীন। মহাশয়, য'ত বোমাৰ নামত হত্যা আতংক, য'ত বহু নাৰী গোপনে ধৰ্ষিত হয়, শিশুৰ জন্মদিনৰ পিষ্টল উপহাৰ দিয়া হয় কলমৰ সলনি, ছাত্ৰই শিক্ষকৰ আগত চিগাৰেট হুবিয়পি যায়, য'ত আমোলা কেৰাণী মহুৰি কামৰ নামত, প্ৰগতিৰ নামত বহু টকাৰ অপচয় উপদৈশন, য'ত উন্নয়নৰ নামত মন্ত্ৰী MLA বহু বিষয়ৰ ভাওনা, য'ত দিন দুপৰতে পুলিচৰ ধমকি, উপদৈশন, বহু নেতাৰ অভদ্ৰ আচৰণ, বহু ভদ্ৰ মানুহৰ নিপুণ অভিনয়, মুখৰ আঁৰত অন্যমুখ, য'ত যুৱক যুৱতী চিনি পায় চিনেমাৰ অৰ্ধনগ্ন ছবি, য'ত মোবাইল ডিজিটেলৰ জগতে সিহঁতক খেদি ফুৰিছে বিজ্ঞানৰ অভিশাপ। এচাম যুৱকে পৰেশ বৰুৱা, লাডেন, প্ৰভাকৰণ ইত্যাদিৰ ছবি বুকুত লৈ ফুৰে, য'ত নিতৌতিৰ খেল, শেষ নম্বৰৰ খেল খেলি সৰ্বহাৰাৰ সমনীয়াৰ বহু জুৱাৰী, য'ত বিশ্বকাপ ক্ৰিকেট ফুটবলৰ নামত জুৱা খেল, য'ত চাকৰিৰ দৰ দাম বেচা কেনা, য'ত শ্বহীদ বেদীৰ হেলুৱে ঢাকি ৰাখিছে মৃত্যুহীন অমৰ প্ৰাণ, য'ত খবৰ নাৰাখে সোমালিয়াৰ দুৰ্ভিক্ষৰ কথা, পেণ্টাগন WEC ধ্বংস, পাৰস্য উপসাগৰৰ যুদ্ধৰ কথা, য'ত নাজানে আমেৰিকাৰ 61 সম্ৰাট হোৱাৰ স্বপ্ন ইত্যাদি বিস্ফোৰণ দিল্লীৰ সৰ্গৰৰ বদনামী বুৰঞ্জী নপৰে য'ত। মহাশয়, আপোনাৰ দৰে সিহঁতে শ্ৰমিকৰ মূল্যৰ কথা নকয়, সৰু সৰু মানুহবোৰৰ কথা নকয়, হৃদয় বিচাৰি পদযাত্ৰা নকৰে, সংগীতিৰ কথা নিলিখে, মধুপুৰৰ সৰ নাগৰিকৰ নকয় যে প্ৰেম মানৱতা, মধুপুৰত বাস কৰি গৌৰৱ খুঁজে, শৈশৱ আৰু যৌৱনৰ 30টা বসন্ত অযুত বেলিৰ পোহৰত পাৰ কৰি লৈ জীৱনৰ ৰংগীন ষ্টেচন, তথাপি মোৰ অনন্ত যাত্ৰা, গদাধৰ পাৰৰ নীলা বাঁহীৰ সুৰে সুৰে উজাই আহিলে মোৰ ঘৰ পাব পাৰা, মধুপুৰৰ কৃষ্ণচূড়াৰ তলত, য'ত মোৰ প্ৰিয়জনৰ লগত হৃদয়ৰ অৰ্গল কৰি অনৰ্গল পাতো মধুপুৰৰ প্ৰগতিৰ কথা, য'ত মোৰ প্ৰিয়জনৰ সৈতে হৃদয়ৰ অৰ্গল কৰি অনৰ্গল পাতো মধুপুৰৰ প্ৰগতিৰ কথা।